उसको ध्यान देके देखेगा तो आप पता चलेगा कि पैसा इसीलिए चुराया है। वेलकम देसी बॉय। এটা কথা মানিব লাগিব আমি সদায় যে ৰাইজে নখ জোকাৰিলে কিন্তু নৈ বয়, ৰাইজে নখ জোকাৰিলে যে নৈ বয় এই কথাটো সঁচাই। কাৰণ আমি ৰাইজে যদি এক হৈ, আমি যদি সকলো অডিয়েন্সে এক হৈ আমি বি বইজ ইউটিউবাৰগৰাকীক মানে সহায় কৰোঁ তেতিয়াহ'লে তেওঁৰ ভাল হ'ব। মানে কথাটো এনেকুৱা চাওক, আপোনালোকে হয়তো প্ৰায়ে জানে বি বইজ ইউটিউবাৰ এগৰাকী এনেকুৱা ইউটিউবাৰ মানে তেওঁ বড়ো ল'ৰা হয়, বড়ো ল'ৰা হৈ তেওঁ কি কৰে তথাপিও হিন্দী লেংগুৱেজত মানে ফান্নি টাইপ ভিডিঅ' বনায় আৰু ভিডিঅ'বোৰ এনেকুৱা ভাল লাগে। মানে মই বহু দিনৰ বিগ ফেন তাৰ, আৰু তাৰ লগত মোৰ আগৰে পৰা ফ্ৰেণ্ড আছিল। চ' তাৰ নাম্বাৰ কণ্টেক্ট নাম্বাৰো মোৰ লগত আছে। আৰু তাৰ লগত যি ঘটনা হৈ গ'ল গুৱাহাটী চিটি বাছত, মানে ঘটনাটো এনেকুৱা মানে তেওঁৰ নিজে মানে ভাল মোবাইল নাই, তো বন্ধুৰ মোবাইলেৰে ভিডিঅ' কৰে, বন্ধুৰ মোবাইলেৰে মানে ব্লগ কৰে। তো তাৰ এটা মোবাইল আছিল, ভিভ' না কি মোবাইল আছিল মই নাজানো ভালকৈ। তো তেওঁ কি কৰিছে, এজন বন্ধুৰ পৰা পইচা খুজিছে। তো পইচা খোজাত বন্ধুজনে তেওঁক চিনি নাপায় যে কোন হয়, জাষ্ট ভিডিঅ'ত চাইছিল। তো তাৰ চাই পিনে তেওঁক 19,500 টকা দিছিল। সেই 19,500 টকা লৈ ৰাতিপুৱা উঠি বি বইজ ইউটিউবাৰগৰাকী মানে গুৱাহাটীলৈ মোবাইল কিনিবলৈ গৈ আছিল। OnePlus না কি মোবাইল ল'ব বুলি কৈছিল। তো যোৱাতে মানে চিটি বাছত যি ঘটনা হৈ গ'ল, মানে ভিডিঅ' ফুটেজটো মই দেখুৱাই আছোঁ আপোনালোকক। যে ভিডিঅ' ফুটেজৰ পৰা আমি এটা কথা মানে ডাইৰেক্টলি ক'ব পাৰি, একদম ডাইৰেক্টলি ক'ব পাৰি যে পইচা চুৰ কৰিছে সেই কণ্ট্ৰাক্টৰে, এই বাছৰ কণ্ট্ৰাক্টৰে চুৰ কৰিছে। আৰু বি বইজ ইউটিউবাৰগৰাকী সেইখিনি বঢ়িয়াকৈ ফুটেজখিনি দেখুৱাইছে। আৰু বি বইজ ইউটিউবাৰগৰাকী মানে নিজে কৈছে যে পইচাখিনি সেই বাছৰ কণ্ট্ৰাক্টৰে মানে চুৰি কৰিছিল। মানে ভিডিঅ' ফুটেজত আপুনি চালে গম পাব, মই দেখুৱাই আছোঁ ভিডিঅ' ফুটেজখিনি। মানে আজিৰ ভিডিঅ'টো মই এই ক'ব বিচাৰিছোঁ, মোৰ ভিডিঅ'ত লাইক কৰে কৰক, নকৰে নাই মই সেইটো নকওঁ। মই এটা হাত জোৰ কৰিছোঁ, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে ভৱিষ্যতত মানে কাৰোৰ লগত এনেকুৱা ধৰণৰ মানে অৱস্থা নহয়, এনেকুৱা ধৰণৰ সমস্যা নহয়। বি বইজ ইউটিউবাৰগৰাকী মানে বহুত মানে হয়তো সকলোৱে ভাবিব পাৰে তেওঁ বহুত পইচা পায়, 1 লাখ ছাবস্ক্ৰাইব অতিক্ৰম কৰিলে, কিন্তু এইটো মিছা কথা। এতিয়ালৈ পইচা পোৱা নাই আৰু পাব। তো তাৰ আগত মানে বহুত কষ্ট কৰি মানে ইউটিউবাৰগৰাকী মানে পইচা অকণমান 19,500 মানে মোবাইল কিনিবলৈ গৈছিল। যোৱাতে যি অৱস্থা হ'ল, চ' শুনি মোৰ দুখ লাগিলে। মই ফোন কৰিছিলোঁ বি বইজ ইউটিউবাৰগৰাকীক, তো ক'লোঁ ভাই এনে কথা কি কৰা যায়, মানে মোক ক'লে। তো মই ক'লোঁ ভাই চা, এতিয়া গাড়ীৰ নাম্বাৰো আছে, কণ্ট্ৰাক্টৰৰ পিকচাৰ আছে, চ' FIR মাৰিব ক'লে। চ' মই ক'লোঁ ঠিক আছে, FIR মাৰাটো ভাল কথা, FIR মাৰি দে, নহ'লে ভৱিষ্যতে বেলেগৰ লগত যদি এনেকুৱা কৰে। চ' আপোনালোকৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে FIR মাৰিবনে নাই। চ' তেখেতে ৰেডি হৈ আছে FIR মাৰাৰ কাৰণে। FIR মাৰিলে হয়তো পইচাখিনি ঘূৰাই পাব পাৰে, কাৰণ ভিডিঅ' ফুটেজ আছে ভাই। চ' প্লিজ ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক, য'ত পায় ত'তে শ্বেয়াৰ কৰি দিয়ক। মোৰ ভিডিঅ' বুলি নহয়, যাৰে তাত এনেকুৱা ভিডিঅ' চাব শ্বেয়াৰ কৰি দিয়ক, যাতে এই কণ্ট্ৰাক্টৰজন মানে লজ্জিত হয়, সেই চিটি বাছখন লজ্জিত হয় ড্ৰাইভাৰখন। চ' এইখিনি আৰু সকলোৱে মানে সাৱধান হ'ব, এনেকুৱা বাছত উঠি যাতে এনেকুৱা ধৰণৰ কণ্ডিশ্যন কাৰো লগত নহয়। वीडियो को थोड़ा अच्छे से देखोगे ना आपको पता चल जाएगा। ये भाई लोग मंजिल पहुंच गया। अरे ये तुलो क्या हुआ? कुछ भी नहीं, बस उतरो। यही उतर लेता हूँ आगे थोड़ा, यही होता आएगा। मंजिल मिल गया ले बाबा। हाँ पानी हाय। मोबाइल ठीक है जाकर लगी से नहीं पर्स जाओ, पर्स तो मैंने इधर ही रखा था। पागल है क्या? पर्स आपने निकाला है? हम ये से बैग से आपने कुछ पूछा? आपको मेरे पास से पैसा दिया था कि दिया नहीं? था, वो भी दिया पास में पैसा नहीं, कितना था आपने देखा कि नहीं? देखा था आपने, मैंने यहाँ से यही बेचा था सर को, मैंने सीट वो छोड़ बड़ा दिया। पैसा नहीं हाँ? वो देखने से वो कैसे लगा रहे, वो आगे है माथा भाई उठी भाई है। पीछे कितना आदमी यही रहना तो सही था ना, पर्स यही पर था, बैग का चेन खुला हुआ है। मोबाइल भी है।